হেল্ল' এভৰিৱান, এতিয়া নিউজটো হৈছে মানস আৰু মনীষাৰ বিষয়ে। মানস আৰু মনীষাৰ দোকানত জুই লাগিছে, কাৰণ যোৱাকালি নিউজ চেনেলত দীঘলী পুখুৰীৰ পাৰত 3খন দোকানত জুই লগাৰ কথা কয়। তাক লৈ মনীষাই কয় যে তেওঁলোকৰ দোকানত নহয়, চাইডৰ দোকানতে জুই লাগিছে। ক্লিপটো আপোনালোকে চাই লওক। যোৱাকালি আপোনালোকে নিউজত দেখিছে চাগে দীঘলী পুখুৰীৰ দোকান এখন জুই জ্বলিছে বুলি। আমাৰ দোকানৰ ওচৰতে আছিলে, দোকানখন ওচৰত মানে অলপমান ওচৰতে আছিলে আৰু জ্বলিছে হয়, কিন্তু এখন দোকান জ্বলিছে। নিউজত 3খন জ্বলা বুলি ওলাইছে, তেওঁলোকৰ অলপমান ভুল হৈছে। 3খন নহয়, এখন জ্বলিছে। আৰু জুইটো আচলতে বেটেৰীৰ পৰা জ্বলিলে, কাৰণ তাত আমাৰ লাইটৰ ব্যৱস্থা নাই তেনেকৈ। লাইট জ্বলাবলৈ, পোহৰ কৰিবলৈ তো আমি বেটেৰী ইউজ কৰোঁ সকলোৱে। তো বেটেৰী ইউজ কৰাৰ কাৰণে মানে বেটেৰীতে অলপ কিবা এটা প্ৰব্লেম হয় মানে তেনেকৈ জ্বলি গ'ল আৰু লাইক শ্বৰ্ট চাৰ্কিট আৰু মানে বেলেগ একো প্ৰব্লেম নাই হোৱা, কাৰো একো ক্ষতি নাই হোৱা। বাছ দোকানখন জ্বলিলে, যিহেতু দোকানখন কাঠৰ আছিলে সেইকাৰণে টিচু চিচু বহুত কিবা কিবি বস্তু ৰখা আছিলে, ডিচ চিচ ৰাখে তেওঁলোকে, সেইকাৰণে অলপমান জ্বলি গ'ল। বাছ বেলেগ একো প্ৰব্লেম নাই হোৱা, অকল দোকানখন জ্বলিলে মানে। আৰু আপোনালোকে পৰাপক্ষত কাঠৰ দোকান মানে ইউজ নকৰিব, মানে পাৰিলে লোহাৰ দোকানে বনাই পেলাব, কাৰণ অলপমান পইচা বেছি যায় লোহাৰ দোকানখনত, কিন্তু ছেফটিটো আপোনালোকৰ মেটাৰ কৰে ন। ছেফটিটোৰ কাৰণে আপোনালোকে